নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। বন্ধুসকল, আপোনালোকৰ এনেকুৱা হৈছেনে যে আপোনালোকৰ ফেনৰ যিটো ৰেগুলেটাৰ সেইটো বেয়া আৰু আপোনালোকে ৰাতি ফেন নিদিয়াকৈ শুব নোৱাৰে গৰমত, কিন্তু বেছি জোৰত ফেনখন চলি থকাৰ বাবে অসুবিধা হয়। গতিকে চেম কণ্ডিশ্যন মোৰ লগতো হৈছে। মোৰ ৰুমৰ যিখন ফেন আছে, ফেনখনৰ ৰেগুলেটাৰটো হৈ আছে বেয়া। তাৰ কাৰণে কি হয়, ৰাতি ফেনখন দি থাকিবও নোৱাৰোঁ আৰু নিদিলেও গৰম লাগে। গতিকে আজি মই সেই ৰেগুলেটাৰটো ভাল কৰিম, বলকচোন। বন্ধুসকল, এইখন হৈছে ফেনখন আৰু ইয়াৰ ৰেগুলেটাৰটো হৈছে বেয়া। আপোনালোকক লাগিলে মই প্ৰমাণটো দেখুৱাই দিওঁ। এয়া মই ফেনৰ চুইচটো কৰিছোঁ অন, আৰু এই ৰেগুলেটাৰটো আপুনি অন কৰে অফ কৰে একো নহয়, এইটো তাৰমানে একেবাৰে বেয়া হৈ গৈছে, এইটো অলপো কাম নিদিয়ে আৰু এইটো স্পীডতে ফেনখন ঘূৰি থাকে। আপোনাৰ ৰেগুলেটাৰটো যিমান আপুনি যি নকৰক এইটো বেয়া হৈছে। গতিকে বন্ধুসকল, এইটো এতিয়া ইয়াত লগাই দিম। তাৰ কাৰণে মই এই বৰ্ডখন খুলিম, আপোনালোকে চাই থাকক। এতিয়া মই লৈ আহিছোঁ এইটো নতুন ৰেগুলেটাৰ এটা কিনি আনিছোঁ, এইটো মই ইয়াত লগাই দিম। এইডাল হৈছে টেষ্টাৰ আৰু এইডালৰ জৰিয়তে মই এতিয়া বৰ্ডখন খুলিম। এয়া মই নাটটো খুলিবলৈ ধৰিছোঁ, নাটটো মই খুলি আছোঁ। এয়া মোৰ নাটটো খোলা গ'ল আৰু বাকীকেইটা নাটত একোটা টুপি আছে, সেই টুপিকেইটা খুলিব লাগিব। আৰু এইটো নাটৰ টুপিটো আগতে হেৰাই গৈছিল, গতিকে মই টুপিকেইটা খুলি আছোঁ। এয়া টুপিকেইটা মই খুলি আনি থলোঁ আৰু এটা নাট আছে ইয়াত, এইটো ৰেগুলেটাৰটো। বন্ধুসকল, মোৰ এয়া গোটেইকেইটা নাট খোলা হ'ল। ইয়াত মই নাটকেইটা, টুপিকেইটা আৰু ৰেগুলেটাৰটো থৈ দিছোঁ। বন্ধুসকল চাওক, এখন বৰ্ডখন আচলতে বহুত দিন খোলা নাই কাৰণে লেতেৰা হৈছে, ধূলি বালি লাগি আছে। আৰু গম পালোঁ যে ৰেগুলেটাৰৰ এই তাঁৰডাল আগৰ পৰা আছিল ছিঙি, আৰু তথাপিও হয়তো বেয়া হৈছে ৰেগুলেটাৰটো। এইটো চেঞ্জ কৰি নতুন ৰেগুলেটাৰটো ইয়াত লগাই দিম। এয়া মই এতিয়া ৰেগুলেটাৰৰ নাটকেইটা খুলি দিওঁ। মই চক খাই উঠিছিলোঁ দিয়ক, হঠাতে লাইটৰ চুইচ এটা অন হৈ গৈছিল। এয়া মই পুৰণি ৰেগুলেটাৰটো ইয়াৰ পৰা উলিয়াই আছোঁ। এইটো উলিয়াই অনাৰ পিছত নতুন ৰেগুলেটাৰটো ইয়াত মই লগাই দিম। বন্ধুসকল, এতিয়া মই লৈ এই ৰেগুলেটাৰটো খুলি, আগৰ যিটো বেয়া হৈছিল, এতিয়া মই এটা নতুনকৈ কিনি আনিছোঁ এইটো। এতিয়া এইটো লগাবলৈ চাওঁ কি হয়, বলক। এতিয়া তাঁৰডালৰ প্লাষ্টিকখিনি অলপমান গুচাই ইয়াৰ এলুমিনিয়ামখিনি অলপমান উলিয়াই লওঁ ৰ'ব, গুচিয়ে নাযায় দেখোনে। বাদ দিয়ক, এগিলাখান মুখেদি এৰি দিওঁ ৰ'ব, মুখে জিন্দাবাদ। এতিয়া মই ৰেগুলেটাৰটো ইয়াত লগাই দিলোঁ। এতিয়া নাটকেইটা লগাই দিওঁ।
বন্ধুসকল এতিয়া বন্ধ কৰি দিম আমাৰ ঘৰৰ কাৰেণ্টবিলাক গোটেই আচলতে চোৱা গ'লে চৰ্টত হ'লে আৰু সমস্যা হ'ব নহয় এতিয়া আমি বন্ধুসকল ইমানতে কৈ দিওঁ যে আপোনালোকৰ যদি কাৰেণ্টৰ কাম কৰা তেনেকুৱা অভ্যাস নাই তেনেহ'লে এইবিলাক কাম কৰিবলৈ বা এইবিলাক লাৰিবলৈ নাযাব। এইটো ইয়াত লগোৱা হৈ গ'ল এতিয়া আমি কাৰেণ্টটো দি চাওঁ ফেনখনৰ সেই ৰেগুলেটৰটোৱে কাম কৰে নে নকৰে এতিয়া মই কাৰেণ্টটো কৰি দিম অন এতিয়া মই কাৰেণ্ট কেইটা গোটেই অন কৰি দিলোঁ এখন বন্ধ কৰি দিলোঁ এতিয়া যাম আৰু ফেনখন দি চাম কি হয় চাওঁ বন্ধুসকল এতিয়া মই সুইচটো অন কৰি চাওঁ গোটেই স্পীড কৰি দিছোঁ আৰু এতিয়া কমাই দিছোঁ মানে আমাৰ ৰেগুলেটৰে কাম দিছে এতিয়া এইখন থওঁ জপাই তাৰপিছত আকৌ এবাৰ টেষ্ট কৰি চাম বন্ধুসকল এইকেইটা হৈছে নাটৰ ওপৰত লাগি থকা টুপিকেইটা এতিয়া এটা এটাকৈ মই ইয়াত টুপিকেইটা লগাই দিম এই নাটটোৰ টুপিটো ইয়াত আগৰে পৰাই নাই চাগে আগতে হেৰাই গৈছিল গতিকে বন্ধুসকল বোৰ্ডখন ঠিক হ'ল আৰু আপোনাৰ ইয়াত গোটেইকেইটা চুইচতকৈ এইটো চুইচ অলপ বেলেগ হ'ল আচলতে এইটো ৰংটো অলপ বেলেগ বা কোম্পানী বেলেগ মুঠতে যিয়ে নহওক এইটো অলপ দেখাত বেলেগ হ'ল তথাপি আমাৰ যিটো সমস্যা আছিল সেই সমস্যাটো দূৰ হ'ল গতিকে এবাৰ দি চাওঁ ফেনখন এতিয়া বৰ্তমান ফেনখন একত দিয়ে আছে আপোনাৰ 2 3 4 5 স্পীডত চলিব ধৰিছে গতিকে আৰু সমস্যা নহয় চাগে নহয় আৰু
ৰাতিপুৱা আৰু চৰ্দি লাগি নাথাকে আৰু বন্ধুসকল মোৰ সমস্যাটো দূৰ হ'ল আশা কৰিলোঁ আপোনালোকেও মোৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা লাগিল আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে বন্ধুসকল আজিলৈ এইখিনিয়ে ধন্যবাদ